हेलो एंड वेलकम बैक टू आवर चैनल लार्न उइथ मी। আজি আমি তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো আবেদন পত্ৰ ছুটি বিচাৰি প্ৰধান শিক্ষক মহোদয়লৈ এখন আবেদন পত্ৰ লিখা। মই তোমালোকৰ লগত বেলেগ বেলেগকৈ লিখা আছে, ইয়াতে দুই ধৰণেই শেয়াৰ কৰিম। আৰম্ভ কৰোঁ আহা। আছে প্ৰথমে আৰম্ভ কৰিম। प्रति माननीय प्रधान शिक्षक महोदय, जार जार स्कूलर नाम लिखिबा। इयाते मैं लिखिছো रेडियंट पाब्लिक स्कूल नाइबा आंद्राम बरुआ एकाडेमी। इयाते स्थान लिखिबा जार जार जिकोनो स्थान लिखिलेই हल। इयाते लिखिबा तारीखটো जिकोनो लिखिलेই हब। विषय अनुपस्थितिर छुटी विचारी आवेदन। মহাশয়, বিনীত নিবেদন এই যে মই 27/4/2025 তাৰিখৰ পৰা 29/4/2025 তাৰিখলৈ মই এই তাৰিখ দুটা দিছোঁ। তোমালোকে যিকোনো তাৰিখ দিব পাৰিবা। মই 3 দিনৰ কাৰণে দিছোঁ, তোমালোকে যি কয়দিন লাগে সেই কয়দিনৰ কাৰণে দিব পাৰিবা। 3 দিন মোৰ জ্বৰ হৈ থকাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। গতিকে দয়ালু মহোদয়ে মোৰ অনুপস্থিতিৰ সেই দিনকেইটাৰ ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰিছে। তাৰপিছত ইয়াতে লিখিবা এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী, নাম লিখিবা, শ্ৰেণী লিখিবা আৰু ৰোল নং লিখিবা। এইটোৱে আৰু এটা বেলেগ ধৰণে আমি লিখিছোঁ। লিখাৰ ধৰণটো অলপ বেলেগ হয়, বাকী সকলোখিনি একেই হ'ব। মানে प्रति माननीय प्रधान शिक्षक महोदय, ইয়াতে তাৰিখ লিখিবা, বিদ্যালয়ৰ নাম লিখিবা, যিকোনো যাৰ যেটো লাগে সেইটো লিখিবা, স্থান লিখিবা। তাৰপিছত বিষয় ছুটি বিচাৰি আবেদন। মহাশয়, বিনীত নিবেদন এই যে মই 3/6/25 তাৰিখৰ পৰা 5/6/25 তাৰিখলৈ মোৰ জ্বৰ হোৱাৰ বাবে বিদ্যালয়ত অনুপস্থিত আছিলোঁ। গতিকে দয়ালু মহোদয় দয়া কৰি অনুপস্থিতি থকা উক্ত দিনকেইটাৰ বাবে ছুটি মঞ্জুৰ কৰে যেন এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। তাৰপিছত লিখিবা ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিবা, শ্ৰেণী লিখিবা আৰু ৰোল নং লিখিবা। এইটোৱে শেষ। আপোনালোকৰ যদি এইটো ভিডিঅ'ৰ পৰা অলপ উপকৃত হৈ থাকে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈকে ইমানেই, ধন্যবাদ।